আজি কি প্ৰগ্ৰাম আছিল আপোনালোকৰ? নমস্কাৰ। পোনপ্ৰথমে আপোনালোক অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে গম পায় আমাৰ 12 বছৰীয়া পুৰণি দৈনিক এখন কাকত আছে দুৰ্নীতি দৰ্পণ নামেৰে। আমি 12 বছৰ প্ৰায় অতিক্ৰম কৰিছো। আমাৰ আগতে দুবুৰীৰ পৰা আমাৰ কাকতখন যেহেতু পাব্লিছ হৈ আছিল, কিন্তু আমাৰ যিসকল আমাৰ নিয়মিতভাৱে আমাৰ বাতৰি কাকতখন পঢ়ি থাকে সেই সকলৰ দৰ্শকৰ কাৰণে আমাৰ এটা ভাল খবৰ যে আমি এতিয়া গুৱাহাটীৰ ওচৰতে কামৰূপৰ বকুত আমি আজি এখন কাৰ্যালয় উদ্বোধন কৰিছো, আমাৰ সাহা কাৰ্যালয়। এতিয়া কামৰূপৰ যিসকল আমাৰ বাতৰি কাকতখন পঢ়ে তেখেতসকলৰ কাৰণে সুবিধাজনক হ'ব, গুৱাহাটীৰ যিসকল আছে তেখেতসকলৰ কাৰণে সুবিধাজনক হ'ব। বিশেষকৈ আমি কামৰূপৰ যিসকল স্থানীয় মানুহ আছে, ইয়াৰ ভিতৰত আমাৰ সাংবাদিক আছিল, সমাজকৰ্মী আছিল, তেখেতসকলক আমি আমাৰ এই আজি উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ জনাইছিলো। ইয়াৰ ভিতৰত আমি 4-5 জনক আমি সম্বৰ্ধনা জনাইছো আমাৰ কাকতৰ ফালৰ পৰা। বিশেষকৈ আমাৰ এই অনুষ্ঠানত আজি লগতে এখন আলোচনীও মুকলি হৈছে। সেইকাৰণে সকলো ৰাইজক আমি আমাৰ এই আজিৰ এই উদ্বোধনী অনুষ্ঠানত যিসকল আছে সকলোকে ধন্যবাদ জনাইছো আৰু কাকতৰ ফালৰ পৰা সকলোকে আমি আশা কৰিছো যে আমাৰ এই অনুষ্ঠানত যিসকল আহিছে সকলোকে আমাক সহযোগিতা কৰিব। অনাগত সময়ত আমাৰ কাকতখন অসমৰ বিভিন্ন প্ৰান্তত উজ্বলি উঠিব বুলি আমি আশা কৰিছো। আপোনালোকৰ এখন দৈনিক বাতৰি কাকত এতিয়া ডিজিটেল মাধ্যমত আছে। বৰ্তমান PDF আকাৰত চলি আছে যদি আমাৰ আগত কিন্তু প্ৰিণ্ট হৈছিল, কিন্তু আমি আকৌ নতুন উদ্যমেৰে আমি কিছু কাম কৰি আছো। আমি আগৰ নিচিনা বৰ্তমানো আমি প্ৰিণ্ট কৰাৰ কাৰণে যুঁজা চলাই আছো। আশা কৰিছো ৰাইজৰ সহায় পালে আমি নিশ্চয় এখন আকৌ প্ৰিণ্ট কৰাৰ ব্যৱস্থা কৰা হ'ব। মুখ্য কাৰ্যালয় ক'ত আছে আপোনালোকৰ? আমাৰ মুখ্য কাৰ্যালয় দুবুৰীত আছে আৰু এতিয়া সাহা কাৰ্যালয় কামৰূপৰ বকুত আজিৰ পৰা উদ্বোধন কৰা হৈছে। সকলোকে অনুৰোধ কৰিছো আমাৰ যিটো ডিজিটেল ডিপাৰ্টমেণ্ট আছে দুৰ্নীতি দৰ্পণৰ আমাৰ সাংবাদিক বন্ধুসকলে দাদা কোৱাৰ দৰে সৎ মনোভাৱ লৈ সঠিক আৰু নিষ্ঠাভাৱে আগুৱাই যাব কামনা কৰিছোঁ। আৰু এই কামৰূপ জিলাৰ কাৰ্যালয় যিটো উন্মোচন হ'ল, ইয়াৰ দ্বাৰা গোটেই অঞ্চল পৰিচালিত কৰি এটা সমাজত সুস্থ বাতাবৰণ দিব পাৰোঁ, তাৰ বাবে চেষ্টা চলাই যাব আৰু ইয়াৰ বাবে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। অসমৰ সংবাদ জগতৰ লগত জড়িত এটি নাম হৈছে দুৰ্নীতি দৰ্পণ। দুৰ্নীতি দৰ্পণ পেপাৰ এখন আমাৰ অসমৰ ৰাইজৰ বাবে আজি 14 বছৰ আগত উৎসৰ্গিত হৈছিলে। আজি 14 বছৰ সম্পূৰ্ণ হৈ গ'ল, 15 বছৰ ধৰি দিলে। সেই উদ্দেশ্যে আমি কামৰূপ জিলাৰ বকুত এটি অস্থায়ী কাৰ্যালয় আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। এই কাৰ্যালয়টো মুকলি কৰিছে ৰাভা হাছং সাহিত্য পৰিষদৰ সন্মানিত কাৰ্যবাহী সদস্য এগৰাকী। তেখেতে আমাৰ দ্বাৰ উন্মোচন কৰি আমাক আশীৰ্বাদ দি গুচি গৈছে।